হাই হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই নিতাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু এইফালে ৰেড বুল পৰি যোৱাৰ পৰা আপোনালোকক ভিডিঅ'টো দেখাইছোঁ। এয়া দেখিছেনে বাদাম ড্ৰিংক, আৰু এতিয়া আমি বাদাম ড্ৰিংক খাই দুয়োটা গৈ আছোঁ। যিহেতু বহুত দূৰ যাত্ৰা কৰি আহিছোঁ, অকণমান খোৱাটো জৰুৰী হয়। আৰু যিহেতু ৰাস্তাত এইবাৰ চাহ নাখালোঁ গৰমৰ কোবত, সেইকাৰণে ভাবিলোঁ অকণমান ঠাণ্ডা হৈ যাওঁ। তেন্তে ব'লক আমাৰ লগত। আৰু আপোনালোকে ৰাস্তাটো দেখি নিশ্চয় গম পাইছে আমি ক'লৈ ওলাইছোঁ। এইফালে আমি চিয়াৰ্ছ কৰি লৈছোঁ আৰু একদম খাই আৰু এয়া দেখিছেনে তাৰ পৰা লগে লগে আমি দেখাই দিলোঁ ৰাতিৰ দৃশ্য। যিহেতু দিনৰ দৃশ্যটো দেখুওৱা নহ'ল আৰু তাৰ বাবে মই দুখিত। আৰু আপোনালোকে মোৰ ভিডিঅ' যিসকলে ৰেগুলাৰ চাই তেওঁলোকে নিশ্চয় গম পায় মই বহুত এলেহুৱা বুলি। তথাপিও আপোনালোকক দেখাই যাওঁ। এতিয়া আমি দিনটো যিহেতু বহুত ভাগৰো লাগিছিল কিন্তু গৰমো খুব লাগিছিল, সেইকাৰণে আমি দুয়োটাই ভাবিলোঁ যে অকণমান স্কুটিত ৰাইড কৰি আহোঁ। আৰু এয়া দেখিছেনে এয়া ক'ৰ হয় আপোনালোকে নিশ্চয় গম পাইছে, এয়া তেজপুৰৰ দৃশ্য হয়। আৰু এয়া এখন হৈছে বান্ধৱী। আৰু এতিয়া লাহে লাহে আমি গৈ আছোঁ দৰং কলেজৰ ওচৰলৈ। এয়া আমি পামেই আৰু দৰং কলেজৰ ওচৰত। আৰু এয়া হৈছে গণেশ মন্দিৰ। ইয়াতে সেৱা জনাই আমি আকৌ আগবাঢ়িলোঁ আমাৰ গন্তব্যস্থললৈ। আৰু এইটো দৰং কলেজ, এইখন দৰং কলেজ দেখিছে নহয়। আৰু ইয়াৰ অলপ দোকান মাৰ্কেটবিলাক দেখাই এয়া আমি ওলালোঁ ফুচকা দোকানলৈ। যিহেতু ফুচকা মানে খাওঁৱেই আগত, কিন্তু বহুত দিন হ'ল ফুচকা নোখোৱা, সেয়ে অকণমান ফুচকা খাই আহোঁ বুলি ওলালোঁ। আৰু এইফালে গাড়ী খুব ভিৰ দেখিছে নহয়। এতিয়া আমি দুয়ো গৈছোঁ ফুচকা খাবলৈ। আৰু দৰং কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় চিনি পাইছে এই ফুচকা ঠেলাখনৰ কথা জানি তেওঁলোকে ভালকৈয়ে। তথাপিও দেখাই দিছোঁ অকণমান। এয়া ফুচকা আমি খাই আছোঁ, দহি ফুচকা আৰু ৰেড চিলি মাৰি দিছে। যিহেতু ৰেড চিলি আজিকালি খাব নোৱাৰোঁ যদিও অকণমান খাই দিলোঁ আৰু ফুচকাৰ নামতে। আৰু এয়া দেখিছেনে এইফালে ফুচকা দেখি একদম ৰ'ব নোৱাৰা হৈ গৈছোঁ আৰু একদম জিভাৰ পানী পৰি গৈছে। আৰু এইফালে একদম ৰখিব নোৱাৰি লগে লগে দি দিলোঁ মুখত। আৰু মোৰ নিচিনা কোন কোন ফুচকা প্ৰেমী আছে কমেণ্টত জনাব নিশ্চয় নাপাহৰিব। আৰু ফুচকা খোৱা হোৱাৰ পিছত আমি গৈ ওলালোঁ অভিমুখে দেখিছিলে। আৰু আপোনালোকৰ তেজপুৰৰ কিছু দৃশ্য দেখাই যাওঁ বুলি ভাবিলোঁ। আৰু এইখন হৈছে ধনুৱা নগৰ, আৰু এইখিনি অকণমান আপোনালোকক বন্দী কৰিলোঁ, সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। আৰু আগলৈ ব'লক তেন্তে চাই গৈ থাকোঁ কি কি আছে। আৰু এইখন দেখিছেনে, এইখন হৈছে ৰয়েল আৱাজ। সকলোৱে চিনি পায়ে নিশ্চয়, তথাপিও আপোনালোকক অকণমান দেখাই দিলোঁ। আগতো মোৰ ভিডিঅ'ত দেখাওঁৱেই নিশ্চয়, আপোনালোকে যিসকলে চাইছে তেওঁলোকে গম পায়। আৰু এইখন হৈছে মেটাৰ্নিটি হস্পিটেল। আৰু এয়া আমি ডাইৰেক্ট আহি পাই গ'লোহি দেহামানৰ ওচৰত। আৰু দেহামানৰ হাঁহি দেখিছেনে, বহুত দিনৰ মূৰত তাক লগ পাই বহুত বেছি ভাল লাগিছে। আৰু তাৰ আগৰ ভিডিঅ'খিনি দেখাব নহ'ল, যিহেতু আমি আহি পোৱাৰ পিছত কেমেৰাটো মানে মোৰ ফোনটোৱে পাহৰি থাকিলোঁ। ঘৰ গৈ পোৱাৰ পিছতে মানে ফূৰ্তিটো বেলেগ এনেকুৱাই লাগে যে কেমেৰা ক'ত আছে পাহৰি থাকিলোঁ। আৰু এতিয়া তাৰ ওচৰত আহি পেলাই অকণমান সকলোৱে কথা পাতি আছিলোঁ, তাকে অকণমান তাক দেখালোঁ আৰু তাৰ দুষ্টামিবিলাক। আজিকালি দেহামানটো অকণমান ডাঙৰ হৈছে, তাৰ দুষ্টামিবিলাকো অকণমান বাঢ়িছে। সকলোৱে আশীৰ্বাদ কৰিব তাক যাতে সি সদায় ভালে কুশলে থাকে। দেখিছেনে কিবা কিবি কৈ আছে। আপোনালোকক নেক্সট ভিডিঅ'ত তাৰ ভইচটো ভালকৈ শুনাম বাৰু। এইবাৰ অকণমান ভইচটো মিউট কৰি দিলোঁ। দেহামানুৰ লগত পাৰ কৰা অকণমান মৰম লগা সময়ৰ সৈতে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।